তোমালোকৰ চাহ সঁচাই একদম 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 বহুত ধুনীয়া হৈছে একদম সঁচাই Your smile keeps playing, your miles away. Hello guys, welcome back to my YouTube channel BJS Fathi Vlogs. তো আপোনালোকে যদি মোৰ ৰেগুলাৰ ভিউয়াৰ্ছ তেনে জানে আমি দোকান দিয়া বুলি লক্ষী পূজাত তো আজি হৈছে লক্ষী মেলাৰ অন্তিম নিশা আৰু লগতে আমাৰ দোকানৰো তো বলক এতিয়া যাওঁ মেলাত আৰু লগতে আজি মানে মই অলপ মেলাও ফুৰিম আমি মানে দোকানতে বহিম আৰু লগতে মেলাও ফুৰিম তো বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া বলক যাওঁ মেলাত তো বলক মেলাত আৰু ইফালে আছে কলু আৰু ইফালে বগী তো দুইটাই থাক দে ভালকে ঘৰখন চাবি থাক দে বগী আৰু কলু মই যাওঁ মেলাত বলক এই দেখছে না যাবাই নেদে আজি মেলাতো যাবাই নেদে না মোক আনিম দে জিলাপি এক পোৱা আহিম দে আকৌ থাক বলকে যাওঁ আৰু আজি যিহেতু লাষ্ট মেলা তো আজি বেছি মানুহ নহ'ব কিজানি কাৰণ চাওক ৰাস্তাত বেছি মানুহ নাহে তো আজি আমাৰ বিক্ৰী বাৰ্তা কেনেকুৱা হ'ব নাজানো কিন্তু মেলাত বাৰু যথেষ্টখিনি মানুহ আছে বাৰু নোহোৱা নহয় তো যি হয় দেখা যাব তো এতিয়া বলক যাওঁ দোকানত তো আহি পালোঁ দোকান আৰু আজি মানে যথেষ্টখিনি মানুহ আছে বাৰু লাষ্ট যদিও তো নিকুঞ্জ আজি কেনেকুৱা বেপাৰ হ'ব আজি মানে কিন্তু কম দেখিছোঁ আজি মই ইমান মানে ভাল নহ'ব ভাল নহ'ব না হ'লেও হ'ব মোটামুটি হ'ব কিন্তু ইমান এটা নহ'ব আৰু যেনেকুৱা আগৰ নিচিনাকৈ হয় আজি এনেকৈ নহয় আৰু ইফালে আছে আমাৰ ইফালে পাঞ্জিজা তো পাঞ্জিদা চাহ খাই কেনেকুৱা লাগছে আমাৰ চাহ খাই একদম বহুত ধুনীয়া লাগিছে আপোনালোকৰ দোকান আজি মানুহ কম হৈছে কিন্তু বাট তোমালোকৰ চাহ সঁচাই একদম 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 বহুত ধুনীয়া হৈছে একদম সঁচাই এই ক'ব লগা বস্তু এইটো এটা ধনচিঘাটৰ নিচিনা জেগাত লক্ষী পূজাত চাহৰ দোকান এখন খুলিছে আমাৰ ভাইটিহঁতে নাম্বাৰ 1 দোকান বুলি ক'ব লাগিব তাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ আৰু ইফালে আজি আমাৰ একদম সৰু কাষ্টমাৰ আমাৰ ভাগিন আহিছে তো চাহ খাই কেনেকুৱা লাগছে তেনেকুৱা ভাল লাগছে না আৰু খাবা না মেলাটো চাইছে বঢ়িয়া লাগছে না আৰু আজি দোকানত আনদিনাৰ নিচিনা কাষ্টমাৰ ইমান ভিৰ নাই তো আপোনালোকে দেখা পাইছে ইয়াৰ আনদিনাখন মানে দোকানৰ চাৰিওফালে মানে কাষ্টমাৰে পূৰা ঘিৰি থাকে পূৰা তো আজি ইমান নাই কাষ্টমাৰ তো এজন দুজনমান আছে আৰু আজি তো সেয়াই There's something about the way that you say my name. Make me forget everything when you call me late at night. I remember you touching my body. The way you get to me deep where my heart is. Love me so good, but I wish I was heartless. আৰু আজি যিহেতু মোৰ দোকানত ইমান কাম নাই তো সেইকাৰণে মই ওলাই আহিলোঁ মেলা চাব আৰু এতিয়া বৰ্তমান মই চাই আছোঁ যাদু খেলা তো বাহিৰৰ পৰাই চাই আছোঁ মানে এই বৰ্ডাখন অলপ খুলি থোৱা আছে তো জলকে দেখাই আৰু অলপ চাওঁ যাদু খেলাখন ফ্ৰীতে নেদেখালে আৰু দিয়ক ফ্ৰীত তো এতিয়া বলক যাওঁ মীনা বজাৰৰ ফালে অলপ Your smile keeps playing, your miles away, yeah. I would go overseas just like that. Don't overthink it, why can't you stay here? Give me the call and I'll just be there like that. I don't understand it, but you keep me together when everything around me. মানে মীনা বজাৰ ঘূৰা চাই থাকিম তো উঠি গ'লোঁ দিয়ক আৰু চকৰিত মজা আছে না মেলাৰ ভিউটো চাওক আপোনালোকে এবাৰ Why try so much to get back? That's something you thought I had to drive me crazy, but I still want you here, so just কেনেকুৱা লাগিলে ৰা মজা না চলে অঁ
এবাৰ মেলাৰ ভিউটো চাওক আপোনালোকে কি বঢ়িয়া ভিউ পুৰা একদম আমি একদম ওপৰত পুৰা লাইটৰ পৰা কাষত পুৰা আমি বাপৰে বাপ মেলাৰ ভিউ আমাক আৰু এবাৰ ঘূৰালে লক্ষ্মী মেলা আজি লাষ্ট দিন আজি লাষ্ট দিন তো উঠিলোঁ দিয়ক চকৰিত তো একেৰাহে দুবাৰ উঠিলোঁ মানে আমাক দুটাক নমাবৰ কাৰণে পাহৰিয়ে গ'ল তো এতিয়া আপোনালোকে মেলাৰ চিনেমেটিক্সত অলপ চাওক Your smile keeps playing, you're miles away, yeah. I would go overseas just like that. Don't overthink it, why can't you stay? Give me the call and I'll just be there like that. I don't understand it, but you keep me together. তো চাওক গাইছ এই বছৰৰ বাবে আমাৰ দোকান সামৰিলোঁ টকালো আমাৰ দোকান বন্ধ বন্ধ ন বকুলে এইবাৰ মানে আমাৰ শেষ না দোকান সামৰণি পেলে আমাৰ কাৰিকৰ জিত পেলে কি পইচা কণি আছা তো এতিয়া আমি পইচা কিনে গণিলোঁ তো হৈ গ'ল পইচা গণা আৰু এতিয়া দোকানখন বন্ধ কৰোঁ আৰু বলক এতিয়া আৰু মেলা ফুৰি আহোঁ যিহেতু আজিয়ে লাষ্ট মেলা আৰু দোকান বন্ধ কৰি আহিছোঁ আমি এতিয়া ৰাষ্ট্ৰীয় বাণিজ্য মেলা নাই মোৰ ল'লোঁ ঝুমকা ল'লোঁ ঝুমকা ঝুমকা কাৰ কাৰণে নিজৰ মানে পচন্দৰ চলি কিনে দিব লাগিব ন সেইকাৰণে মানে লৈ ল'লোঁ মাতটো পাতি আছে ইয়াৰ মানে মাত মানে চবতে পাতে বিহু হওক পূজা হওক মাত পাতি যায় আৰু ইফালে আছে আমাৰ স্পাৰ পটেটৰ মানস মণিকা আহিলোঁ বাণিজ্য মেলাৰ পৰা আৰু চবফালে দোকান চোকান এতিয়া মানে ভাঙি আছে আৰু মেলা চেলা পূৰা ভাঙি আছে তো এইফালে চাওক পূৰা গাড়ী উঠাই আছে তো মই এতিয়া এইফালে এতিয়া খাই আছোঁ চুপ ছাগলী মাংসৰ চুপ এতিয়া আমিও লাহেকৈ ভাঙিম আৰু এইখিনি সামৰিম লাহেকৈ তো চাই থাকক তো এই বছৰৰ বাবে মেলা শেষ আৰু লগতে আমাৰ দোকানৰ সমাপ্ত তো এতিয়া বাজিল 2:30 তো এতিয়া আমি যাওঁ দিয়ক আৰু ঘৰত তো গাইজ এই বছৰৰ বাবে আমি দোকান সামৰণি মাৰিলোঁ তো আৰু লক্ষী পূজাও শেষ আৰু এক বছৰ আমি লক্ষী পূজাৰ কাৰণে ৰখিব লাগিব তো চাওক বৰ্তমান মটকা লৈছোঁ মই ইয়াত মটকা ঘৰত চাহ খাম সদায় ধুম আৰু সদায় ইয়াতে চাহ খাম তো সেয়াই এইফালে বাচন তো দিয়ক পিছে আজি ভিডিঅ'টো এইখিনিয়ে আহিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো কৰিব ছাবস্ক্ৰাইব তো ধন্যবাদ জয় অসম বাই